ব্ৰইলাৰ পোৱালি অৱস্থাত বিশেষকৈ প্ৰথম সপ্তাহটোত এই দানা পাত্ৰটো কি ধৰণে দিলে সিহঁতি দানাটো ভালদৰে ইনটেক কৰিব পাৰে অৰ্থাৎ দানাটো ভালদৰে খাব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টো জনাবলৈ আগবাঢ়িছোঁ। এই যে আপোনালোকে দানা পাত্ৰটো দেখিছে, এই দানা পাত্ৰটো ভুচিবিলাক গাঁত কৰি ধুনীয়াকৈ সোমোৱাই ৰখা হৈছে। কি ধৰণে সোমোৱাই ৰখা হৈছে আপোনালোকে এবাৰ চাব পাৰে। এই যে গাঁত কৰি ৰাখিছোঁ, এই গাঁত কৰি ৰাখিলে কি হয়, ধুনীয়াকৈ পোৱালিবিলাকে খাবলৈ সুবিধা হয় আৰু পাত্ৰটো চাপৰ হৈ যায়। আৰু পাত্ৰটো চাপৰ হৈ যোৱাৰ কাৰণে পোৱালিবিলাকে ডিঙিটো মেলি মেলি হাওলিবলগীয়া নহয়। আৰু এই ধৰণে ধুনীয়াকৈ পোৱালিবিলাকে ইমান ওপৰলৈকে দেখিছেনে, ধুনীয়াকৈ ডিঙিটো ঢুকি পাইছে, গতিকে ইমান ধুনীয়াকৈ খাব পাৰিব। গতিকে যদি ওখ কৰি দিওঁ, এই ধৰণে কৰি দিওঁ পোৱালি অৱস্থাত, এদিন বা দুদিনৰ 3 দিনৰ অৱস্থাত, তেতিয়া কি হ'ব, ঢুকি নাপাব, ওখ হ'ব আৰু হাওলি হাওলি খাবলগীয়া হ'ব। আৰু হাওলি হাওলি খালে দানাটো কমকৈ খাব, কাৰণ ভাগৰ লাগিব, হাওলিবলৈ অসুবিধা পাব। গতিকে দানাটো কম খালেই ৱেটটো কম আহিব। য'ত 20 গ্ৰাম ৱেট আহিব লাগে তাত 15 গ্ৰাম ৱেট আহিব। গতিকে এই ধৰণে আমি এই ধৰণে প্ৰথম সপ্তাহটোত দানা পাত্ৰখিনি ভৰাই ভৰাই লগাব লাগে। আৰু প্ৰতিটো দানা পাত্ৰ এই ধৰণে লগাব লাগে। আৰু দানা পাত্ৰ কি কৰিব লাগে, ঘনকৈ লগাব লাগে, যিমান পাৰে ঘনকৈ লগাব লাগে। আপোনালোকে দেখিছে মই পূৰা ঘনকৈ লগাই দিছোঁ। আৰু এই ঘনকৈ লগালে কি হয়, পোৱালিবিলাকে য'তে মন যায় ত'তে খাবলৈ সুবিধাটো পায়। নহ'লে কি হয়, দানা পাত্ৰ কম থাকিলে পোৱালিৰ সংখ্যা ধৰক এই বৰ্ডিংখনত 500 পোৱালি আছে আৰু 500 পোৱালিত মই প্ৰায় 25টামান দানা আৰু পানী পাত্ৰ লগাইছোঁ। 25 যোৰ তাৰমানে দানা 25টা, পানী 25টা, এই ধৰণে লগাই দিছোঁ। ঠেক হ'লেও হওক, প্ৰথম সপ্তাহটোত মই এনেকৈ লগাইছোঁ। আৰু প্ৰায় 15 মিনিটৰ মূৰে মূৰে 10 মিনিটৰ মূৰে মই খেদি থাকোঁ। আৰু দিনতে হওক বা ৰাতিয়ে হওক আমি পাল পাতি লওঁ। মোৰ দেউতা আছে, মোৰ মা আছে, গতিকে আৰু মই আৰু মোৰ ৱাইফ আছে, গতিকে আমি সকলোৱে পাল পাতি লওঁ। পাল পাতি পাতি আমি খেদাই থাকোঁ। একেজনে খেদাই থাকিবলৈ অসুবিধা হয়। সেয়ে এতিয়া গোটেইখিনি শুই আছে চব। এতিয়া অকণমান আগত খেদিছিলোঁ, খাই বৈ ধুনীয়াকৈ শুই আছে। মই এতিয়া আকৌ খেদিম সিহঁতক। গতিকে এই ধৰণে হয়। গতিকে সেই ধৰণে আমি যদি খেদাই খেদাই খুৱাই থাকোঁ, সিহঁতৰ গ্ৰ'থটো ভাল হয় আৰু সৰু পোৱালি খুব কম ওলায়। এই ধৰণে কৰিব লাগে। আৰু ইয়াৰ উপৰি আমি যিটো পানী পাত্ৰ, এই যে পানী পাত্ৰ লগাই ৰাখিছোঁ, এই পানী পাত্ৰবিলাক কি কৰিব লাগে, ষ্টেণ্ডটো এনেকৈ ওলোটাকৈ লগাব লাগে। ওলোটাকৈ লগালে কি হয়, সিহঁতি পানীটো ধুনীয়াকৈ ঢুকি পায়। আৰু ওলোটাকৈ লগালে আৰু এটা সুবিধা হয়, যদি আমি পানী এই ষ্টেণ্ডডাল নলগাওঁ, ডাইৰেক্ট পাত্ৰটো ইয়াত ৰাখি দিওঁ, তেতিয়া কি হয়, সিহঁতি খুচৰিবিলাক খুচৰি পিনে এই পানীখিনিত পেলাই দিয়ে। আৰু এই পানীখিনিত পেলাই দিলে পানীখিনি লেতেৰা হৈ যায়। আৰু লেতেৰা হৈ যোৱাৰ লগে লগে ইহঁতৰ ইকলাই হোৱাৰ চান্স থাকে, নতুবা ডিচেণ্ট্ৰি হোৱাৰ চান্স থাকে। গতিকে এই পাত্ৰটো আমি এনেধৰণে আমি লগাব পাৰোঁ। যদি এই ধৰণে লগাওঁ তেন্তে ইয়াত ওখ হ'ব, আৰু ওখ হ'লে সিহঁতি খাব নোৱাৰিব। এই ধৰণে যদি লগাই দিওঁ, আপোনালোকে দেখিছে, এই ধৰণে যদি লগাই দিওঁ, ওখ হ'ব, ঢুকি নাপাব। গতিকে এই ধৰণে হ'লে ঢুকি নাপায় পোৱালিটোৱে, দেখিছেনে। আৰু যদি আমি এই ধৰণে নলগাই পাত্ৰটো এই ধৰণে ওলোটাকৈ লগাওঁ তো ধুনীয়াকৈ পোৱালিটোতকৈ চাপৰ হ'ল আৰু ধুনীয়াকৈ ঢুকি পাব। গতিকে এই ধৰণে আমি পাত্ৰবিলাক আমি লগাব পাৰোঁ। ইয়াৰ পিছতেই আমি দানা পাত্ৰ আৰু পানী পাত্ৰ এটা ব্ৰুডিঙত কিমান লগাম সেইটো জানো আহক। আপোনালোকে যদি ভিডিঅ'টো পাউজ কৰি চায় তেন্তে মোৰ ভিডিঅ'টো দেখিব, আপোনালোকে ইয়াত দানা পাত্ৰ 20টা আৰু পানী পাত্ৰ 20টা লাগি আছে। গতিকে যিমান বেছি দানা পাত্ৰ আৰু পানী পাত্ৰ লগাব পাৰিব, সিমানেই পোৱালিবিলাকৰ গ্ৰ'থটো ভাল হ'ব। কি কাৰণে ভাল হ'ব, যিহেতু দানা পাত্ৰ আৰু পানী পাত্ৰ সৰহকৈ লাগি দিব, পোৱালিবিলাকে য'তে ত'তে অৰ্থাৎ য'তে মন যায় ত'তে খাব পাৰিব। আৰু যেতিয়া আমি খেদাই দিম, চাৰিওফালৰ পৰা হুৰাই দিম, তেতিয়া কি হ'ব, পোৱালিবিলাকে য'তে ত'তে খায়। আৰু যদি দানা পাত্ৰ বা পানী পাত্ৰ কম থাকে তেন্তে কি হ'ব, পোৱালিবিলাকে 100টা যদি পোৱালি থাকে তাৰে 70টা পোৱালিয়ে খাবলৈ পাব, 30টা পোৱালিয়ে খাবলৈ নাপাব দানা পাত্ৰ আৰু পানী পাত্ৰৰ অভাৱত। সেয়েহে আমি যিমান পাৰোঁ সিমান সংখ্যক দানা পাত্ৰ আৰু পানী পাত্ৰ লগাব লাগে। আপোনালোকে নিশ্চয় দেখিছে, ভিডিঅ'টো পাউজ কৰি এবাৰ চাব পাৰে মোৰ কিমান দানা পাত্ৰ পানী পাত্ৰ লাগি আছে। মই ধুনীয়াকৈ ওপৰৰ পৰা দেখাইছোঁ, আপোনালোকে কাউণ্ট কৰি চাব পাৰে। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো পাউজ কৰি কাউণ্ট কৰি চাব পাৰে। আৰু এই যি বৰ্ডিং দেখিছে ইয়াতো একেই। গতিকে আমি কি কৰিছোঁ, 3টা বৰ্ডিঙত 20টাকৈ 60টা দানা পাত্ৰ আৰু পানী পাত্ৰ লগাই ৰাখিছোঁ। আৰু মোৰ পোৱালি এতিয়া বৰ্তমান 1500 পোৱালি আছে। প্ৰায় 1550 মান লৈছিলোঁ, যিহেতু মৰ্টেলিটি সংখ্যা মোৰ 6 দিনত 50টামান হ'ল। যিহেতু অলপ দুৰ্বল পোৱালি আহিছিলে এইবাৰ ফাৰ্মলৈ, সেয়ে এইবাৰ মৰ্টেলিটি মোৰ বেছি হ'ল। আৰু ইয়াৰ উপৰিও 50টা পোৱালি মৰিলে যদিও 1500 পোৱালি বৰ্তমান এতিয়ালৈকে ঠিকেই আছে। আৰু মৰিব 2-এটা, যিহেতু ইয়াত 2-এটা মই দুৰ্বল পোৱালি দেখিছোঁ। যদিও ইয়াত মই 60টা ৰাখিছোঁ দানা পাত্ৰ পানী পাত্ৰ, আৰু 60টা কি হ'ব, ধুনীয়াকৈ 60টা পানী পাত্ৰ দানা পাত্ৰ লগালে ধুনীয়াকৈ ইনটেক কৰিব পাৰিব, দানা আৰু পানী ধুনীয়াকৈ খাব পাৰিব। 1500 পোৱালিত 60টা দানা পাত্ৰ আৰু পানী পাত্ৰ লগালে আচলতে ধুনীয়াকৈ হৈ যায়। আৰু তাতকৈ বেছি নলগালেও হয়। আৰু লগাবলৈ অৰ্থাৎ জেগাও নাথাকে কিন্তু বৰ্ডিঙত। গতিকে বেছি একেবাৰে ঠেক ঠুক কৰি পেলালেও ভুচিটো বেয়া হৈ যাব। মানে যোনডোখৰ স্পেচ পায় সেইডোখৰতে গোটেইখিনি শুব আৰু ভুচিটো একদম সোনকালে বেয়া হৈ যাব। গতিকে অকণমান স্পেচ দিবও লাগিব সিহঁতক। এই ধৰণে আমি মেনেজমেণ্টবিলাক কৰিব পাৰোঁ। ইয়াৰ উপৰি আমি যদি লাইটৰ কথালৈ আহোঁ, তেন্তে আমি দেখিম যে লাইটটো
মিনিমাম 1.5 ফুট বা 2 ফুট ওপৰত দিব লাগে নহলে কি হয় হেতি লাইটটো তলতে থুপ খাই হুব আৰু যেটো থুপ খাই হোৱাৰ মাত্ৰ হেতি গাৰ গৰম ইটো হেতে পাব গাৰ গৰম পোৱাৰ লগে লগে হেতি অন্য দানা পাত্ৰত খাবলৈ নাযাব ওচৰতে যেটো দানা পাত্ৰ আছে তাতে খাব আৰু শুই থাকিব আৰু মাজত থকা গিটা কিন্তু খাবলৈ নাপায় গতিকে এই ধৰণে আমি লাইটটোৰ মেনেজমেন্ট চাব লাগিব যেটো লাইট 200 পাৱাৰ লাইট দৰকাৰ ৰাখিছো 200 পাৱাৰ লাইটৰ হিট এটা থাকে গতিকে লাইটটো 2 ফুট মান বা 1.5 ফুট মান ওপৰত আমি ৰাখিব লাগে নহলে হেতি তাৰ তলত হুব আৰু উঠি নাযাব গতিকে গ্ৰোথটো আমি যি ধৰণে বিচাৰো সেই ধৰণে কিন্তু আমি নাপাম গতিকে এই লাইটৰ ওপৰতো নিৰ্ভৰ কৰে কিন্তু আৰু লাইট বিলাক ধুনিয়াকে চাৰিওফালে গোল কৰি লগাব লাগে যাতে চাৰিওফালৰ পৰা হিট মেনেজমেন্টটো ধুনিয়া হয় আৰু যেটো ব্ৰুডিং আছে এই ব্ৰুডিং এৰিয়াটো যাতে কোটো যাতে বতাহ সোমাব নোৱাৰে তাৰ কাৰণে আমি নজৰ ৰাখিব লাগিব আসলতে কিছুমান নতুন ফাৰ্মাৰে কি কৰে তেওঁলোকে ভাবে যে লাইটটো তলত দিও পোৱালি বিলাকে গৰম পাব কিন্তু আসলতে নহয় পোৱালি বিলাকে গৰম পাবলৈ আমি হিটটো দিয়া নাই আসলতে আমি ব্ৰুডিংটো গৰম হ'বলৈ হিটটো দিছো যেতিয়া আমাৰ ব্ৰুডিংটো গৰম হৈ যাব আমাৰ যেটো ভিতৰৰ যেটো ব্ৰুডিংটো ভিতৰৰ যেটো জলবায়ু হেতু যদি গৰম হৈ যায় পোৱালি বিলাকে নিজেই খেলি খেলি খাই থাকিব আমি লাইটটো তলত দিয়াৰ কোনো দৰকাৰে নাই আসলতে সেইটোৱে ধুনিয়াকে মেনেজমেন্ট আসলতে ইয়াৰ উপৰিও পোৱালি বিলাকক সোনকালে ওয়েট আনিবৰ কাৰণে অৰ্থাৎ সোনকালে গ্ৰোথটো লবৰ কাৰণে আমি যিমান পাৰো সিমান ঘনাই ঘনাই হেতক খেদাই থাকিব লাগে যদি খেদাই নাথাকো হেতি কি হয় হেতৰ যেটো গাৰ উত্তাপ ইটো হেতু যেতিয়া লাগি থাকে ইয়াতলৈকে দেখিবলৈ পাইছে মই জুম কৰি দিছো এই হেতি এনেকে যদি লাগি থাকে না উঠি নাযায় উঠি যাবলৈ খুব অসুবিধা পায় মানে উঠি যাবলৈ টান পায় গতিকে আমি যিমান পাৰো সিমান খেদাই থাকিব লাগে হেতি খেদাই থাকিলে কি হ'ব উপায়ন্তৰ হৈ হেতি কোনোবা এটা দানা পাত্ৰ নতুবা কোনোবা এটা পানী পাত্ৰত মানে আহাৰ গ্ৰহণ কৰিবই গতিকে আমি যিমান পাৰো সিমান খেদাই থাকিব লাগিব আৰু খেদাই থাকিলে কিন্তু সৰু পোৱালিৰ সংখ্যা খুব কম ওলায় যদি আমি খেদাই নাথাকো নহয় তেন্তে আমাৰ সৰু পোৱালিৰ সংখ্যা কিন্তু ওলাব একদম শেষলৈকে হেতু নিশ্চিন্ত থাকক গতিকে আমি এই ধৰণে আমি খেদাই থাকিব লাগিব গতিকে ভিডিওটো বেছি দীঘল নকৰো মেনেজমেন্টখিনি মই যি ধৰণে মেনেজমেন্ট কৰিছো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু যদি ভুল ভ্ৰান্তি হৈ গৈছে আপোনালোকে মোক নিশ্চয় কমেন্টত জনাব আৰু আপোনালোকৰ ফালৰ পৰা মোক কিছুমান আইডিয়া দিব মই সেই মতে আপোনালোকৰ পৰাও শিকি পিনে আমি কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো কেনে লাগিছে জনাব যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ